Hey partner, welcome back to my YouTube channel Robin RK Kolita. So আজি আছো মই পথাৰৰ মাজত তো পানীৰ মাজত এনে অলপ বৰষুণ দি আছে ঘৰতে থাকি অলপ বোৰিং লাগিল সো অলপ ফুৰিবলৈ আহিলো বাৰীৰ পিছফালে আমাৰ বাৰীৰ পিছফালে এগিলা পানী উঠছে গটাই তো আজি আপোনালোকক খুব ভাল কথা এটা ক'বলৈ ওলাইছো যে অহা 2-3 দিন পিছত হয়তো মেট্ৰিক পৰীক্ষা বা H.S.L.C বা HS-ৰ ৰিজাল্ট দিব হায়াৰ সেকেন্ডাৰী ৰিজাল্ট দিবহি কিন্তু ৰিজাল্ট দিয়াৰ লগে লগে আমাৰ কিছুমান কি হয় ঘৰৰ যিবিলাক গাৰ্জেন সাপোজ সেই ঘৰখনৰ ছোৱালী এজনী বা ল'ৰা এজনে তো মেট্ৰিক দিছে বা হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিছে তো দিলে কি হয় সাপোজ ৰিজাল্টৰ ক্ষেত্ৰত কৈছো তো ৰিজাল্ট বহুতৰে ভবা ধৰণে ৰিজাল্ট নাহে বা কিছুমানে ভবাতকৈ বাৰু বেছি পায় সেইবিলাক পুরো কথা নাই কিন্তু বহুতৰে যিখিনি মাক বাপাকে আশা কৰে সেইখিনি ৰিজাল্ট বহুতৰে নাপায় তাৰ বাবে এটা কথা কৈছো যে ঘৰত যেতিয়া ৰিজাল্ট মাক বাপাকে ভবা ধৰণে নাপাব তেতিয়া গাৰ্জেনে মানে অভিভাৱকে ল'ৰা ছোৱালীক নানান ধৰণৰ গালি গুলাজ পাৰে যাৰ ফলত ল'ৰাজন বা ছোৱালীজনী হতাশাত ভুগিব লগা হয় নানান ধৰণৰ মানে মোৰ মানে মাথা নষ্ট হৈ যায় আৰু নিজৰে মাথা নষ্ট হৈ যায় যে ইমানকে কৈ আছে ইমান বেয়াকে কৈ আছে এইবিলাকে আৰু তাৰ কাৰণে কৈছো যে হয়তো বহুতে অভিভাৱকে বুজি নাপায় যে কিহৰ কাৰণে বেয়া হৈছে তো এক্সামৰ দিনা বা ৰিজাল্টৰ দিনাটো গালি পাৰিতো ইমান এটা একো লাভ নাই তো আগতে সকিয়নি দিব লাগিছিলে সেই গতিকে যদি আপোনাৰ সাপোজ আপুনি মোৰ ভিডিঅ'টো চাই আছে যদি আপোনাৰ ওচৰত কোনোবা তেনেকুৱা আছে যে অভিভাৱক যদি আপোনাৰ ক্ষেত্ৰত যদি তেখেতৰ ক্ষেত্ৰত তেনেকুৱা হয় সো আপুনি জানে আপুনি বুজাব কাৰণ কিহৰ কাৰণে কৈছো যে বহুতৰ ক্ষেত্ৰত মানে বহুত ল'ৰা ছোৱালী বিপথে যায় বা বেলেগ ৰাস্তা লয় বা নিজৰ জীৱনটো কেতিয়াবা ধ্বংস কৰে তেনেকুৱা কৰিব নাপায় একচুয়ালি বা মই ল'ৰা ছোৱালীখিনিক কৈছো যে গাৰ্জেনে কিবা এটা কৈছে তো বাদ দিয়ক কিবা এটা কৈছে জাস্ট এক্সামটো ভবা ধৰণে নহল বা ৰিজাল্টটো তেনেকুৱা নহল সেইটো কৈছে আৰু সেইটো তাকে লৈ ইমান ভাবি থাকিব নালাগে ইমান ধৰি থাকিব নালাগে কিন্তু ইমানো যে বেয়া লাইনত যাব লাগে তেনেকুৱা কোনো কথা নাই সো ল'ৰা ছোৱালীসকলক কওঁ যে আপোনালোকে বা তোমালোকে বেয়া লাইনত নাযাবা তেনেকুৱা বা ৰিজাল্ট বেয়া হৈছে মাৰ বুলি গালি পাৰিছে এদিন পাৰিছে দুদিন পাৰিছে নেক্সট টাইম ট্ৰাই কৰা আৰু মই অভিভাৱকখিনিকো ক'ব বিচাৰিছোঁ যে আপোনালোকে নিজৰ ল'ৰা ছোৱালীক বহুত বেয়াকৈ বা বেছিকৈ বেয়াকৈ গালি নাপাৰিব কাৰণ কিয় নেক্সট টাইম ট্ৰাই কৰাৰ কাৰণে চান্স এটা দিব বা যদি একেবাৰে বেয়া হৈছে কোনো কথা নাই তো ভালকৈ ব্যৱহাৰ কৰক এইটোৱে আৰু ইয়াৰ দ্বাৰাই এইটোৱে মেছেজ দিব বিচাৰিছোঁ যে আপোনালোকক যাতে বেয়াকৈ গালি নাপাৰে আৰু যিয়ে মোৰ ভিডিঅ'টো চাই আছে তো তেখেতসকলকো কৈছোঁ যদি আপোনালোকৰ ওচৰত কোনোবা তেনেকুৱা আছে তো প্লিজ তেখেতক অভিভাৱকক বা ল'ৰা ছোৱালীসকলক এই কথাটো বুজাই দিব নতুনকৈ জাষ্ট আৰম্ভ কৰিছোঁ আৰু ইমান ভালকৈ কথাখিনি নহয় তো বেয়া নাপাব দিয়ক হয় না নহয় আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলৈ আকৌ নতুন ভিডিঅ' এটাত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই